তো গাইজ দেখিছে এতিয়া যে বৰ্তমান আমাৰ পাকঘৰ দেখিব চাওক কিমান ধুনীয়া ধুনীয়া পেইণ্টিং কৰি ৰাখিছে এইফালে আছে ডিমপুৰা আমাৰ ভগৱান শ্ৰীকৃষ্ণ আছে ভূপেন হাজৰিকা এইফালে আছে আমাৰ মৰমৰ আশ্চৰ্য দাস এই আছে আমাৰ দীপেন গোস্বামী ছাৰ ভগৱান কৃষ্ণ এইফালে আছে জুবিন দা চাওক সুন্দৰভাৱে সজাই তুলিছে হেল্ল' এভৰিৱান সকলোকে স্বাগত জনাইছোঁ গাঁৱলীয়া ব্লকৰ ভোগালী ভোগ এপিছ'ড নাম্বাৰ 2 তো আজি কি আছে কি নাই চব দেখাম আপোনালোকে চাই থাকক ভিডিঅ'টো চ' গাইজ এইটোৱে হৈছে ভোগালী মেলাৰ প্ৰথম এণ্ট্ৰি গেটটো চ' ইয়াত উইদাউট মাস্কত এণ্ট্ৰি দিয়া নাই আৰু লগতে ক'ভিডৰ টেম্পাৰেচাৰ টেষ্ট কৰি আছে চ' এইফালে টেষ্ট কৰাৰ পিছত এইফালে সোমাই যাব লাগে চ' এইফালে প্ৰথম গেটেদি সোমাই যাব লাগে আৰু এইফালে গৈ গৈ এইটো দেখিছে সুন্দৰভাৱে সজাই তুলিছে আৰু লেফ্ট ছাইডে থকাটো এক্সিট গেট হয় চ' এইফালে ওলাব লাগে চ' গাড়ী চাড়ী এক চাইডে এণ্ট্ৰি হয় আৰু এটা চাইডে এক্সিট হৈ যায় চ' গাইজ আজি হৈছে উৰুকা ত' ভোগালী মেলাত আছোঁ ত' ইয়াত এতিয়া জলপান খালোঁ একচুৱেলি ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ চ' ফটোখন আছে ফটোখন দি দিম আপোনালোকে চাব ত' আৰু মেলাত সোমাম বাৰু সোমাই লৈ কি দেখাওঁ সেইটো আছে জয়ন্ত চিনি পাই যায় চাগে ত' বাকীখিনি কি পাৰোঁ দেখাম আজি ছেকেণ্ড এপিছ'ডত ত' সকলোৱে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ত' ভিডিঅ'টো চাই গাইজ এতিয়া গৈ আছোঁ মেলাৰ ভিতৰলৈ ত' দেখাম চকু চকু আহিছে এইটো আহিছে I live inside my own world of make-believe. Kids screaming in their cradles, profanities. Some days I feel skinnier than all the other days. Sometimes I can't tell if my body belongs to me. I love everything. Fire spreading out. তো গাইজ এতিয়া দেখা পাইছে আমি বজাৰ মাজত ঘূৰি আছোঁ তো কি ক'বা তো আজি দ্বিতীয় দিন বুলি ক'ব লাগিব ভোগালী বিহু আৰু যথেষ্ট জনসমাগম দেখা পোৱা গৈছে তো জনসমাগমৰ ভিতৰত আমিও চাৰিটা আচলতে ওলাই আহিছোঁ ভোগালী মেলালৈ আৰু মুস্তাকে ইয়াৰ পিছত বেক কেমেৰা আচলতে সমগ্ৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিব আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু সকলোকে গাঁৱলীয়া ব্লকৰ তৰফৰ পৰা ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ চাই থাকক মেলাত ইয়াত কাম আছে পপকৰ্ণ তো গাইজ দেখিছে এতিয়া যে বৰ্তমান আমাৰ পাকঘৰ ত' এখন অসমীয়া দোকান তাত সোমাই আহিছোঁ তাত সোমাই প্ৰথমত দেখিব চাওক কিমান ধুনীয়া ধুনীয়া পেইণ্টিং কৰি ৰাখিছে এইফালে আছে ডিমপুৰা আমাৰ ভগৱান শ্ৰীকৃষ্ণ আছে ভূপেন হাজৰিকা চাওক আৰু এইফালে আছে আমাৰ মৰমৰ আশ্চৰ্য দাস এই আছে আমাৰ দীপেন গোস্বামী ছাৰ ভগৱান কৃষ্ণ এইফালে আছে জুবিন দা চাওক সুন্দৰভাৱে সজাই তুলিছে ये हमारा किचन का मामला है क्या बोलते हो ये हमारा लाल बाटी फोन में बिजी है रे बाबा इतना फोन करता है रे बाबा ये लाल बाटी रहा हमारा बिजी একে দিনাও হাই দিছে এয়া আছে আমাৰ ৰাজুদা চ' ইয়াত গ্ৰন্থ বিপণীলৈ বহিছে চ' কিবা ক'ব নেকি কি ক'ম
কিবা এটা কওক আৰু। আমি কান্দিকাল প্ৰকাশনে আজি ভোগালী বিহু উপলক্ষে যি কামপুৰ মাধৱ কন্দলী ক্ষেত্ৰত 5 দিনীয়া কাৰ্যসূচীৰে ভোগালী বিহু উদযাপন কৰিছে। আজি দ্বিতীয় দিন। এই দ্বিতীয় দিনত আজি আমি কান্দিকাল প্ৰকাশনলৈ আহিছোঁ। অসমৰ বিভিন্ন প্ৰতিষ্ঠিত লেখক বা নতুন প্ৰতিজন লেখক আছে, লেখকৰ গ্ৰন্থ আছে। আপোনালোক আহক, গ্ৰন্থ ক্ৰয় কৰক আৰু কিতাপ পঢ়াৰ আনন্দ লওক। দেখিলে এইখন আমাৰ গ্ৰন্থৰ ৰাজুদাৰ দোকান, গ্ৰন্থ বিপণীখন। ত' যি পাৰোঁ দেখাবলৈ চেষ্টা কৰি আছোঁ, আপোনালোকে চাই থাকক। ত' গাইজ ইয়াত আৰু এখন আছে, আপোনালোকক দেখাম, চাব। আমাৰ গাঁও এইখন চাই লওক, চাওক। এইখন হৈছে আমাৰ গাঁও, এইখনৰ নাম হৈছে আমাৰ গাঁও। চ' আমাৰ গাঁৱৰ ভিতৰলৈ সোমাই যাওঁ। আমাৰ গাঁও, এই আমাৰ গাঁৱত চাওক কি সুন্দৰভাৱে সজাই তুলিছে। ভিতৰলৈ আপোনালোকক গ্ৰেণ্ড কেমেৰাৰে দেখায়। নমস্কাৰ, এয়া আমাৰ গাঁৱৰ এইখনেই ঠাই। এয়া শিপিনীসকলে বৈ আছে। ইয়াত তেখেতসকলৰ এইটো হ'ল নাচনী, এয়া হ'ল জৰি, দ্ৰৌপদী, এয়া তুলঠা, এয়া হ'ল চালিমাৰি, তাৰপিছত এয়া হ'ল আপোনাৰ হেৰি কাণমাৰি, এডাল হ'ল কাণমাৰি দেই। আৰু এয়া চিৰি, আমাৰ এই ফুল বচা চিৰিটো দিয়কচোন। আৰু এইটো ফুল বচা চিৰি দেই, এইটো সৰুকৈ এইটো ফুল বচা চিৰি হা। আৰু এয়া হ'ল গৰকা। এখন হ'ল আমাৰ শিপিনীৰ ঐতিহ্যটো যে হেৰাই গৈছে, গতিকে আই মাতৃসকলক অনা হৈছে ইয়াৰ এইটো কাৰণে যাতে সৰু সৰু নৱপ্ৰজন্মৰ ল'ৰা মানে ছোৱালী বোৱাৰী সকলোৱে বস্তুটো দেখক আৰু শিকি যাওক, যিমান পাৰে আগবাঢ়ি যাওক। তাৰ কাৰণে মানে অশেষ কষ্ট কৰি তেখেতসকলক ইয়ালৈ লৈ অনা হৈছে আমাৰ গাঁৱলৈ। মোৰ নাম জিনু বৰা তেখেতক। আৰু এইটো হ'ল আমাৰ হেৰি জতৰ। আচলতে এয়া হৈছে অসমীয়াৰ যি আচলতে বাপতি সাহোন এক ঐতিহ্য, তাঁতশালৰ লগত আচলতে সংমিশ্ৰণ ঘটি আচলতে যি আচলতে মহাত্মা গান্ধীয়ে আচলতে উলিওৱা এটা যঁতৰ বুলি ক'ব লাগিব। এই যঁতৰ কিন্তু বৰ্তমানে অসমীয়া ৰাইজৰ কিন্তু বুকুৰ পৰা হেৰাই গৈছে এই মুহূৰ্তত। আৰু সেয়া একমাত্ৰ কামপুৰৰ যি আচলতে ভোগালী বিহু সন্মিলনী দিয়া আমাৰ গাঁও স্বৰূপে দেখুওৱা হৈছে। ইয়াত সেই সামগ্ৰিক পৰিৱেশ সোণালী অসম এণ্টাৰটেইনমেণ্টে পোনপটীয়াকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ পৰা আৰু কি কি উপলব্ধ হ'ব বাইদেউ অকণমান যদি দেখাই দিয়ে আপোনালোকে। সেইটো আমাৰ মানে কি সকলোৱে মাছ মৰা বস্তুবিলাক পাহৰি গৈছে। তাৰ বিনিময়ত এইটো জুলুকি, এইটো পল। वाह वाह क्या बात है, पल भी है, जुलुकी भी है। এই সকলোবিলাক হৈছে আচলতে মাছ মৰা আচলতে এক প্ৰকাৰৰ আহিলা। এইবিলাক কিন্তু আজিৰ সমাজে চিনি নাপায়। বিহু উদযাপন সমিতিৰ তৰফৰ পৰা আৰু এইটো খদা বুলি কয়। তাৰমানে ইয়াত মহুৰাও থয় আৰু মাছো থয়। আচ্ছা, তো দেখিছে গাইসকল কেনেকুৱা বস্তু আচলতে আনিছে। ন পুৰণি বস্তু বুলি ক'ব লাগিব, বিশেষকৈ পুৰণি আছে ইয়াত, ন নাইকিয়া। নতুন বস্তু একো নাই। এয়া বস্তু হয়তো আমাৰ অসমীয়া সমাজত জন্মগ্ৰহণ কৰা ল'ৰা ছোৱালীয়ে বৰ্তমানে চিনিয়ে নাপায় হয়তো। এখন কট নৱনীতা বৰুৱা জাপি, আমাৰ হাল বোৱা জাপি। নৱনীতা বৰুৱা, সুৰক্ষী বৰা, কাকু লস্কৰ আৰু দীপক বৰাক সাজু হৈ থাকিবলৈ অনুৰোধ জনাওঁ। মাছ ধৰা চেপা, এইটো সৰু মানে অকণমান দীঘৰা সৰু আৰু মাছ ধৰাই। শুনিবলৈ পাম এখন, গতিকে সকলো কামত লাগে। এখন ধান চালোতেও লাগে, বৰ চালনী সহযোগ কৰিলে তো এইখন হৈছে বৰ চালনী। আৰু হেৰি ইয়াত মানে অইনো হেৰি কৰে, মানে কলাখাৰ যে কলাখাৰবিলাকো শুকুৱায়। এইসকল শিল্পীৰ লগতে আমাৰ মাজত আমাৰ ক'লা বহুত মানুহে মানে চাউল জাৰে হেৰি কৰে।
আৰু এখন চালনী, এখন ডলা। গতিকে সকলোকে উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়াবলৈ বিহু উদযাপন সমিতিৰ তৰফৰ পৰা নাঙল, হাল বোৱা নাঙল। তো বৰ্তমান আধুনিকতাৰ যুগত এই যি নাঙল, আচলতে নাঙল আৰু ফাল, যুঁৱলি, জবকাই সকলোবিলাক আচলতে হেৰাই গৈছে। কিন্তু ইয়াত সংৰক্ষণ কৰি পেলাই আচলতে অসমীয়া ৰাইজক দেখাবৰ কাৰণে এক ব্যতিক্ৰমী ব্যৱস্থা হাতত লৈছে কামপুৰ ভোগালী মেলাৰ যি আচলতে আমাৰ গাঁও সমিতি আছে। আমাৰ গাঁও সমিতিত এই দৃশ্যসমূহ দেখাবলৈ মই চেষ্টা কৰি আছোঁ। ইয়াৰ পৰা বাইদেউগৰাকীয়ে সামগ্ৰিক পৰিৱেশ দেখাই যাব সোণালী অসমৰ দৰ্শকসকলক। এখন আমাৰ মৈ মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। আৰু এই বস্তুটো এইটো টকা আৰু এইটো হৈছে হালৰ জুৱলি। টকাটোৱে কি কৰে? টকাটো মানে এনেকৈ আপোনাৰ হেৰিয়াত দিয়ে, এই জুৱলিখনত এনেকৈ হেৰি কৰি পেলাই দিয়ে। তাৰপিছত আমাৰ ঢেঁকীটো হেৰাই গৈছে। হয়, আমাৰ এই ঢেঁকীটো হেৰাই গৈছে দেই। এইটো কিন্তু কিমান পুৰণি ঢেঁকীটো? এইটো বহুত বছৰৰ পুৰণি ঢেঁকীটো যে হেৰাই গৈছে, সেইটো কাৰণে এইটো আমাৰ হেৰি কৰে, এইটো ঢেঁকী থোৰা কয় দেই, এইটো থোৰা কয়, ঢেঁকী থোৰা। আচলতে আপোনালোকে জানে এতিয়া বৰ্তমান যি মিক্সি ওলাইছে, মিক্সি আচলতে ঢেঁকী আচলতে যিটো আচলতে মৰ্যাদা সেইটো সম্পূৰ্ণ হেৰুৱাই পেলাইছে বুলি ক'ব লাগিব। আৰু এইটো গ্লুক'জ মানে। আৰু পুৰণি যিসকল আচলতে ব্যক্তি বা মহিলা আছিলে তেওঁলোকে ঢেঁকীৰ জৰিয়তে আচলতে ধান খুন্দা হওক বা চিৰা খুন্দা হওক ইত্যাদি কামবিলাক তেওঁলোকে ঢেঁকীৰ জৰিয়তে কৰিছিলে। আৰু আধুনিকতাৰ দৌৰত ই বৰ্তমান হেৰাই যাবলৈ উপক্ৰম ঘটিছে। এইটো কটৰা। আৰু ঢেঁকীৰ বিশেষকৈ যিসমূহ সঁজুলি লাগে, আচলতে ঢেঁকীৰ যিসমূহ সঁজুলি, আচলতে ঢেঁকীটো যিখিনি বস্তু আচলতে লাগিব ব্যৱহাৰ কৰিবৰ কাৰণে সেইসমূহ দেখাবলৈ চেষ্টা কৰিছোঁ। এইটোক কয় আখল শলা। আখলৰ শলা এইটো মানে এইডাল শলা। আৰু আচলতে ভৰি দি পেলাই যে কোব দিয়া দেখিবলৈ পোৱা যায় সেইটো হৈছে ফিচা। এইটো হ'ল ফিচা। এইটো ফিচা বুলি কোৱা হয়। আৰু বিশেষকৈ য'ত বস্তুটো খুন্দে আচলতে তলত শিল এটা থাকে, কিন্তু ইয়াত ব্যৱহাৰ কৰিবলৈ অক্ষম গতিকতে ইয়াক তেনেদৰে দেখুওৱা হৈছে। ইয়াক কোৱা হয় ঢেঁকীৰ থোৰা, আৰু যিটো তলৰ যিটো গাঁত, এই গাঁতটোক কোৱা হয় খুবলি বুলি কোৱা হয়। খুবলি। আৰু এইটো ডিঙৰা। আৰু এইটো হৈছে ডিঙৰা। আৰু বিশেষকৈ মাছ ধৰিবৰ কাৰণে বিশেষকৈ ব্যৱহাৰ কৰা হয় এই ডিঙৰাটো। আৰু ইয়াত সুন্দৰ হাতৰ আখৰেৰে আচলতে প্ৰিণ্ট কৰি পেলাই গোটেইকেইটা বস্তু ইয়াত দেখুওৱা হৈছে। আৰু এইটো হৈছে পল। বিশেষকৈ বিলবিলাকত ইয়াক বিশেষকৈ ব্যৱহাৰ কৰে, মানুহে লৈ যায় কঁকালত বা চাইকেলৰ কেৰিয়াত লৈ যোৱা দেখিবলৈ পোৱা যায়। মুস্তাকে হাতত লৈ পেলাই দেখাই দিছে আমাৰ গাঁৱলীয়া ব্লগৰ দৰ্শকসকলক। নমস্কাৰ। আমাৰ যে কাপোৰ টনা শালৰ এইটো হ'ল হেৰি আমাৰ সূতা, মানে আপোনাৰ শালৰ যিটো মানে কাপোৰ টানে সেই সূতাটো সূতা থাকে এতিয়া মানে। এইটো হ'ল বৰতোলা চুঙা। এইটো হ'ল বৰ এটাই চেৰেকী। চেৰেকীটো এইটোত সূতা পকাই পেলাই থয়। বৰ চেৰেকী। এইটো হ'ল লতাই, মানে কাপোৰটো আমাৰ যেতিয়া সূতাটো আমাৰ লতাই দিব। এখন এইটো হ'ল সৰু চেৰেকী, এখন হ'ল ৰাজ। এইখনে কি কৰে? এইখনে মানে আমাৰ কাপোৰ বয়। কাপোৰ বওঁতে আমাৰ মেইন এই ৰাজখন নহ'লে কাপোৰ বব নোৱাৰে শিপিনীসকলে। এই চকা কিন্তু দ্ৰৌপদী। আৰু আজিকালি মানে কি উঘাবিলাক হেৰাই গৈছে যে, সেইকাৰণে ববিনত মানে কাপোৰ হেৰি কৰে, ববিন লৈ পেলাই তেখেতসকলে কাপোৰ কাট বাতি কৰে। আমাৰ মানে যিহেতু সময় কম, সেইকাৰণে তেখেতসকলক মানে ইয়ালৈ লৈ অহা হৈছে। তেখেতসকল কিন্তু খুব ভাল শিপিনী দুইগৰাকী দেই। কি নাম বাইদেউ আপোনাৰ? পদ্মা গগৈ। কিমান বছৰ হ'ল শিপিনী মানে কৰ্মৰ লগত জড়িত? বয়ে থাকোঁ একেবাৰে গাভৰু কালৰ পৰা বৰ্তমান সময়লৈকে। এতিয়া বয়ে থাকোঁ, লগাইছোঁ। আৰু আপোনাৰ নামটো? বীণা গগৈ। শিপিনী শিপিনী মই একেবাৰে সৰুৰে পৰা বুলি ধৰিব লাগে। ঘৰ ক'ত আপোনাৰ? ঘৰ আমাৰ মা ঘৰ চৰাইগুৰিত, ভিলানীত ঘৰ। আচ্ছা। তো
ধন্যবাদ জ্ঞাপন কৰিছোঁ তিনিওগৰাকীলৈকে আমাক ইমানখিনি কথা আচলতে গাঁৱলীয়া ব্লকৰ দৰ্শকসকলক কোৱাৰ কাৰণে স্পেচিয়েলি থেংকছ তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত আপোনালোকে আগুৱাই যাওক তাৰে কামনা কৰিছোঁ। তো গাইজ দেখিলে নহয় আমাৰ গাঁও কি সুন্দৰকৈ সজাই তুলিছে। সুন্দৰ এক আচলতে যিটো আমাৰ অসমৰ পৰা আছে, যিটো আচলতে আমাৰ নতুন যিসকল উদীয়মান আছে যুৱক যুৱতী আছে তেওঁলোকে বিশেষকৈ নাজানে ইয়াৰ বিষয়ে, আৰু তাৰ প্ৰতি আমি আপোনালোকক দেখাই যাম। নেক্সট যি আচলতে আহি আছে ভোগালী মেলাত যিসমূহ আচলতে উপলব্ধ হৈছে সেইসমূহ দেখাবলৈ ট্ৰাই কৰি আছোঁ, আৰু বিশেষকৈ আমাৰ গাঁওখন আমি আজি আপোনালোকক এই ব্লগৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। গতিকে সকলোৱে ইয়াত দেখিছে নহয় মোৰ পিছফালে যিটো পেণ্ডেল আছে তাত এতিয়া বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান হৈ আছে, তাৰে দৃশ্য কেইটামান আপোনালোকক দেখাওঁ, চাই থাকক। তো গাইজ আজি ছেকেণ্ড ডে এপিছড 2টো ইমানতে সমাপ্ত হ'ল। তো লগ পাই আছোঁ নেক্সট এপিছড থাৰ্ড এপিছডত। তো কালি লগ পাই আছোঁ আপোনালোকক। ভিডিঅ'টো চাব, যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিব, বেল আইকন দবাই দিব নাপাহৰিব। তো আজিলৈ বাই বাই। ৰাখিছোঁ মই